ফ্ৰেণ্ড, আজিৰ ভিডিঅ'টো আপোনালোকক দেখুৱাবলৈ লৈ গৈ আছোঁ লাল গণেশৰ পৰা ফাটাচিল আমবাৰী। সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। যিসকল ভাইয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকৰ বাবে বহুত বহুত থেংক ইউ। নিশ্চয় আপোনালোকে জানে ভিডিঅ'বোৰ আপোনালোকে চালে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিলে নিশ্চয় মোৰ মনত বহুত ভাল লাগে আৰু নিশ্চয় ভিডিঅ' দিবলৈ অলপ আগ্ৰহী হওঁ। আপোনালোকে ভিডিঅ'বোৰ চাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। যিসকলে ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় নতুন নতুন আপোনালোকক ভিডিঅ' গুৱাহাটী চিটিৰ সম্পূৰ্ণ ভিডিঅ' দেখুৱাই থাকিম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। চাওক, এয়া লাল গণেশ ৰোড, এইটো হ'ল লখৰা ৰোড বুলি কয়। একদম ফাটাচিল আমবাৰী হৈ আপোনালোকক দেখুৱাম। ফাটাচিল আমবাৰী তিনিআলিলৈকে আপোনালোকক দেখুৱাম। চাই যাওক, একদম আপোনালোকে চিধাই গ'লে পল্টন বজাৰ যাব পাৰে এইপিনেদি, আৰু আপোনালোকে GMCও যাব পাৰিব। ফাটাচিল আমবাৰী হৈ এনেকৈ বিৰুবাৰী হয় আৰু ভৰলুমুখো যাব পাৰিব। চাওক, ওপৰত এইখন বেনাৰ আছে, আপোনালোকে চালে গম পাব। ষ্টেডিয়ামখন হ'ল আপোনালোকৰ লেফ্ট চাইডে ষ্টেডিয়ামখন আছে। চিধাই গ'লে কালাপাহাৰ, পল্টন বজাৰ, ৰাইট চাইডে গ'লে চাৰাপতি। এনেকৈ আপোনালোকে সম্পূৰ্ণ ৰোড ওলাব। আপোনালোককতো আৰ্যনগৰৰ ফ্লাইঅভাৰ দেখুৱাইছোঁ। চিধাই গ'লে আৰ্যনগৰ ফ্লাইঅভাৰ হয়। এতিয়া আজি মই এইপিনেদি আপোনালোকৰ ষ্টেডিয়াম যাব লাগিব। ষ্টেডিয়ামৰ ৰাস্তা লেফ্ট চাইডে গাড়ীবিলাক যেনেকৈ আহি আছে, এইটো হ'ল ষ্টেডিয়াম ৰোড। আৰু এইপিনেদি আপোনালোকে লেফ্ট চাইডে হৈ এনেকৈ ভৰলুও ওলাব পাৰি, তাৰ আগেৰ ৰাস্তাটোদি ওলাব পাৰে। ডক্টৰ বি বৰুৱা কেঞ্চাৰ হস্পিটেল আছে, পল্টন বজাৰ আছে, চিধাই গ'লে পাব। আমি আপোনালোকক আজি দেখুৱাম ফাটাচিল আমবাৰী। ফাটাচিল আমবাৰীলৈকে চাই থাকক ভিডিঅ'টো। মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই ভাল লাগিলে নিশ্চয় এটা কমেণ্ট কৰিব। বহুত দিন আপোনালোকক ভিডিঅ' দিব পৰা নাই, কাৰণ গুৱাহাটী চিটিত নালাৰ কাম কৰি আছে। নালাবিলাকত চব মাটি আছে, এইটো কাৰণত ভিডিঅ'বোৰ ভাল নালাগিব। এইটো কাৰণত মই ভিডিঅ' দিয়া নাই। নিশ্চয় আপোনালোকক এদিনৰ পাছত এদিন নেক্সট দিন আপোনালোকক ভিডিঅ' দি থাকিম, সম্পূৰ্ণ দি থাকিম। আপোনালোকক এদিন বাদ এদিন আপোনালোকক দিয়ে থাকিম ভিডিঅ', চাই থাকিব। এইটো একদম চিধাই নেপালী মন্দিৰলৈকে আপোনালোকক লখৰা ৰোড পৰে। একদম চিধা লখৰা ৰোড। ইয়াতে এইখিনি আপোনালোকৰ পলনি বজাৰ বুলি কয়। এইখিনি এৰিয়া পলনি বজাৰ হয়। আপোনালোকে অকণমান মৰম কৰিব। নিশ্চয় আপোনালোকক ভিডিঅ' দিবলৈ অলপ আগ্ৰহী হ'ম। নিশ্চয় আপোনালোকে অলপ মৰম কৰিব। আপোনালোকৰ পৰা বেলেগ বিচৰা নাই। আপোনালোকে যিসকলে নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। গুৱাহাটী চিটিত আপোনালোকক আপডেট দিয়ে থাকিম। কোন পিনৰ পৰা কোন পিনে যায়, নিউ ফ্লাইঅভাৰ ক'ত হৈছে, সম্পূৰ্ণ ভিডিঅ' আপোনালোকক দেখুৱাই থাকিম।
আপোনালোকে 100 সাবস্ক্রাইব কৰি দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। যিসকলে কৰিছে তেওঁলোকক থেংক ইউ। চাই থাকক আপোনালোকে। মোৰ এই চেনেলটোত আপোনালোকক সোনকালে ৰোডসমূহ দেখুৱাম, গুৱাহাটী চিটিৰ ৰোডসমূহ দেখুৱাম আপোনালোকক। এইটো হ'ল ফাটা চিলামবাৰী, এইখিনিকে কয় ফাটা চিলামবাৰী কালাপাহাৰ। আজিৰ ভিডিঅ'টো এইখিনি আছিল সমাপ্ত। থেংক ইউ।